নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ৰাতিপুৱাই দেখিছে নহয়, তিনিওজনী আমাৰ ঘৰত আহিলে কাপোৰ পিন্ধিবলৈ। এয়া মই স্কুল গৈ আছোঁ, যিহেতু আজি শিক্ষক দিৱস। তো ওলাই মেলি এতিয়া স্কুললৈ গৈ আছোঁ। মই এয়া ৰাস্তাত পালোহি। তো অলপ পাছত মই স্কুল গৈ পাম, বেছি দূৰ নাই আৰু যিহেতু আমাৰ স্কুলখন ওচৰতে, আপোনালোকে জানেই। তো আজি শিক্ষক দিৱস, ভালো লাগি আছে মনটোত, কাৰণ শিক্ষক দিৱস বুলি ক'লে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে এটা দিন আৰু ন। তো এই মই স্কুল আহি পাই গ'লো। এই দেখিছে নহয়, কণমানিটোৱে আমাক তামোল পাণ দি এনেকৈ সেৱা জনাইছে। ভাল লাগে কি এনেকুৱা কিবা দেখিলে। এয়া সজাই আছে ষ্টেজটো। আমাৰ ইয়াৰ অকণমানি হোৱা ধুনীয়াকৈ ওলাই মিলি আহিছে। এয়া আমাৰ কৃষ্ণ আৰু গোপীসকল। এয়া আমাৰ ষ্টেজ ৰেডি, যিহেতু আমাৰ স্কুলৰ কাম চলি আছে। তো ষ্টেজটো এইবাৰ সৰু হৈছে। এয়া আমিবোৰ গোটেই কেইজনী দেখিছে নহয়, সকলোবোৰ সাজি কাচি আহিছে একদম। আকৌ এইজনী মই দেখিছেনে, কেনেকুৱা লাগিছে জনাব মোক। তো আমাৰ নৱজ্যোতি ছাৰে এতিয়া আমাৰ সভা আৰম্ভ কৰিছে। এতিয়া আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী চলি আছে। ইয়াৰ পাছতেই আমাৰ বিদ্যালয়ৰ প্ৰাৰ্থনা আৰম্ভ কৰিব আৰু তাৰ পাছতে বাকীবোৰ কাৰ্যসূচী চলি থাকিব। তো এয়া দেখিছে নহয়, আমাৰ প্ৰধান শিক্ষক মহোদয়ে বন্তি প্ৰজ্বলন কৰিলে। বন্তি প্ৰজ্বলনৰ পাছত প্ৰাৰ্থনা আৰম্ভ কৰিলে। তাৰ পাছতে এতিয়া এয়া দেখিছে নহয়, জাতীয় বিদ্যালয়ৰ সংগীত পৰিৱেশন কৰি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে। তাৰপিছতে এয়া আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ হৈছে। ইয়াৰ পাছত মঞ্চলৈ আমন্ত্ৰণ জনাইছে ইয়াছমিন বেগম, তেখেতক সম্বৰ্ধনা জনাব কৌস্তভ শইকীয়া। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ যিহেতু আমাৰ সঞ্চালক মহোদয়ৰ অহাত অলপ দেৰি হ'ল, এতিয়া তেওঁক সম্বৰ্ধনা জনোৱা হৈছে এখনি ফুলাম গামোচাৰে। এয়া আমাৰ সঞ্চালক মহোদয়। দুআষাৰমান ক'বলৈ আগবাঢ়ি আহিছোঁ। তাকেহে জ্ঞান দৰ্শন একাডেমী, আজি মই প্ৰথমবাৰৰ বাবে এইখন বিদ্যালয়ত উপস্থিত হ'লোহি শিক্ষক দিৱস উপলক্ষে। আৰু তাতে মোৰ বান্ধৱী চিন্থিয়া আৰু ইয়াছমিন, তেওঁলোক দুয়োগৰাকী ইয়াত কৰ্মৰত। গতিকে তেওঁলোকে মোক আজি দেখা পাই দুআষাৰ ক'ব। এওঁক চিনি পাইছেনে বাৰু? এয়া হৈছে বিখ্যাত বিদুৰ ভাইৰ পূৰ্ণিমা। তো তাই মোৰ বান্ধৱী, আমি একেলগে স্কুলত পঢ়া। তো তাইও আহিছিল আমাৰ বিদ্যালয়লৈ শিক্ষক দিৱসৰ দিনা। তো তাইও দুআষাৰমান ক'লে, ভাল লাগিলে তাই আহিলে। আজি আমাৰ বিদ্যালয়ত ছাত্ৰীসকলৰ নৃত্য পৰিৱেশনটো চলি আছে, লগতে এয়া খানাও হৈ গ'ল। আমি এইপিনে ল'ৰা ছোৱালীবিলাকক খানাও খুৱাই আছোঁ, দেখিছে নহয়। যিহেতু সৰুবোৰে ওপৰত এনেকৈ খাব নোৱাৰে, তো আমি এনেকৈ তলতেই বহাই খুৱাইছোঁ তেওঁলোকক, কিবা সিহঁতৰ সুবিধাৰ কাৰণে। আৰু এই দেখিছে না, আমাৰ সঞ্চালক মহোদয়ৰ বন্ধু, তেওঁ বহুত ধুনীয়া
গান গায়। তো তেওঁক আমি মাতিছিলোঁ। তেওঁ বহুত ধুনীয়াকৈ ল'ৰা ছোৱালীবিলাকক মানে গানৰ লগতে সিহঁতক নচোৱালেও দেখিছেনে ইমান সিহঁতি ভাল পাইছে। তেওঁ গান গাইছে আৰু সিহঁতে নাচিছে, বহুত ফূৰ্তি পাইছে সিহঁতে। তেওঁ ইমান ধুনীয়া গান গায়, আমাৰ মানে শুনি আমনি লগা নাই। বন্ধু বান্ধৱীসকল, এই দেখিছে নহয় আজি আমাৰ শিক্ষক দিৱসৰ আজি আমাৰ বিশেষ অতিথি যিয়ে গীত পৰিৱেশন কৰিছে। আমাৰ চিংকিক দিয়া নাই দেই এতিয়ালৈকে, মোক দিলে কিন্তু তাইক দিয়া নাই, তাইক বেয়া পাইছে। আমাৰ ষ্টুডেণ্ট আমাক বিলাই আছে ছাৰ। তাৰপাছত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি এয়া দেখিছে নহয় ছাত্ৰ ছাত্ৰীসকলে দিয়া উপহাৰবোৰ, ভাল লাগিছে। যিহেতু এইবোৰ সিহঁতৰ মৰম ইয়াত আছে, ভাল লাগিছে। আজিৰ দিনটো এনেকৈয়ে গ'ল। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু জনাব কেনেকুৱা লাগিলে। ধন্যবাদ।